পাতিছিলো কিবা এটা প্ৰবলেমৰ কাৰণে পতাটো হোৱা নাই মানে সেলিব্ৰেশন ডাঙৰকে কৰা হোৱা নাছিল সকলোবিলাক জুজা কৰিছিলো আপোনালোকক দেখাইছিলো কি কি বজাৰ কানি কৰিছো সো আজি ফাইনালি সেই দিনটো আহি পলা আজি হৈছে 29 ডিসেম্বৰ আজি দিনটোত আমি ছোৱালীজনীৰ জন্মদিন সেলিব্রেশন কৰি আছো সো এয়া সব ধুনিয়াকে আমাৰ ঘৰৰে মোৰ ভাইটি ভতিজা সকলে ধুনিয়াকে ডেকোৰেশন কৰিছে গোটেইখিনি আপোনাক ঘুৰাই পকাই দেখুম আৰু মই লিলি পুনৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভালে পাব যদি মোৰ ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক কমেন্ট শেয়াৰ আৰু যিসকল মোৰ চেনেল নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আজি মই এয়া সব এটা ধুনিয়া মেখেলা চাদৰ পিন্ধিছো আৰু অহা ভিডিঅ'ত মই আপোনালোকক মোৰ অহা ভিডিঅ' বুলি নকওঁ কিবা এটা মানে নেক্সট মই আপোনালোকক মোৰ মেখেলা চাদৰৰ কালেকশ্যন আপোনালোকক দেখুৱাম আজি এটা চাই লওক এয়া ধুনিয়া মেখেলা চাদৰ আৰু এই মেখেলা চাদৰটো মোক মোৰ হাজবেণ্ডে গিফট কৰিছিলে অতিকৈ ধুনিয়া আৰু এতিয়া আমি গোটেইখিনি জুজাৰ হল কেকো অনা হল এতিয়া আমি ছোৱালীজনীৰ কেক কাটিম যদিও 18 ডিসেম্বৰত আমি কেক কাটিছিলো তথাপি আজি যেহেতু পাৰ্টিটো ৰাখিছো মানুহজনো মাতিছে সেইকাৰণে আৰু এটা কেক আনিছো সো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এতিয়া প্ৰথমতে আমাৰ ৰুমৰ ডেকোৰেশনটো চাই লওক तेरे आगुआ जून तोरारे तुमा खुनु मदा आकाश मायारे निसुका হদগি মদ মামা দুটি মনে কেটি প্রাণ তোমার মোর প্রেমর মিলন জেনি সাদা দেদা হাই ফ্ৰেণ্ডছ আপোনালোকে চালে ৰুমৰ ডেকোৰেশনটো ধুনিয়াকে সকলোৱে মিলি সজাইছে মই একো কৰা নাই আৰু এইফালে চাওক আমাৰ ঘৰৰ মানুহগিটা এইটো আমাৰ আইটো বহুত দিন আগতে আহিছে আইক থৈছো বাৰ্থডে লৈকে আৰু এইটো হৈছে মোৰ আইতা ছোৱালীজনীৰ আইতা এইটো আৰু মোৰ মামী আহিছে বৰপেটাৰ পৰা মামীক দেখুৱাই দিওঁ এয়া মামী বুলি ক'ব নোৱাৰো মোৰ বান্ধৱীৰ নিচিনা একদম আমি বহুত ফূৰ্তি কৰোঁ সকলো কথা শ্বেয়াৰ কৰোঁ আৰু মামী খুব ভাল খানা বনাব জানে সো কেতিয়াবা মামী যদি কেতিয়াবা থাকাকে আহে মানে আজিতো থাকিব কিন্তু এটা অকেশনৰ মাজত তো পসিবল নহয় এটা ৰেচিপি বনাই দেখুৱাটো কেতিয়াবা যদি এনে আহে মামীৰ হাতৰ ৰন্ধা আপোনালোকক দেখুৱাম বহুত ভালকৈ ৰান্ধিব জানে মামী বিভিন্ন ধৰণৰ ৰন্ধা জানে মামী আপুনি কিবা ক'বনে আজি মই আহিছোঁ নাতি ছোৱালীটোৰ জন্মদিন লিলিৰ আজি আপোনালোকে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব তো আৰু মানে ছোৱালীজনীক যে আপোনালোকক দেখাইছিলোঁ যে ছোৱালীজনীৰ কাৰণে শ্বপিং কৰিছোঁ সেই ফ্ৰকটো তাইক পিন্ধাইছোঁ আৰু হাজবেণ্ডৰ কাৰণে এটা কুৰ্তা এয়া চাওঁ কুৰ্তা পিন্ধি দৰা কইনাহেন ছোৱালী জন্মদিন আমি দৰা কইনাহেন হৈ গৈছোঁ বুঢ়া ৰ'ব আপোনাক হাজবেণ্ডৰ লুকছটো ভালকৈ দেখাওঁ আৰু ছোৱালীজনীকো ফ্ৰকটো পিন্ধাইছোঁ আপোনালোকক ভালকৈ দেখাইছোঁ তো আপোনালোকে চালে হাজবেণ্ডৰ কাৰণে কুৰ্তাটো আনিছিলোঁ যে সেয়া ধুনীয়া লাগিছে কুৰ্তাটো আৰু এইফালে আমি ফটো চটো তুলি আছোঁ আৰু ৰুমৰ ডেকোৰেশ্যনটোও চালে আৰু তাৰে পিছত আপোনালোকে চাই লওক যে আমি শাহু বোৱাৰী অকণমান ডান্স কৰিছোঁ মানে কাপোৰ কানি ৰেডি নোহোৱাৰ আগতে এবাৰ ডান্স কৰিছোঁ মোৰ শাহু মা মামী এনেকৈ আৰু তাৰে পিছতো কেক কটাৰ আগতে অকণমান ডান্স কৰিছিলোঁ চ' তাৰে এটা সৰু ক্লিপ আপোনালোকক দেখাই দিওঁ আপোনালোকে চাই মজা লওক
কোমলকৈ বাঁহৰে লেকেচি গানত তোলে পৰা ছোৱালী কোমলকৈ বাঁহৰে লেকেচি গানত তোলে পৰা ছোৱালী যিদিনা তোমাকে মই প্ৰথম দেখিলো সেইদিনাই তোমাৰে মই প্ৰেমত পৰিলো যিদিনা তোমাকে মই প্ৰথম দেখিলো সেইদিনাই তোমাৰে মই প্ৰেমত পৰিলো মিঠা হাঁহিতিৰে জানৈ বেকা চাৱনীৰে জগালা বুকুত মোৰ মৰম হৈ জানৈ জগালা বুকুত মোৰ মৰম ডান্স চান্স চালে এতিয়া ছোৱালীজনী মানে কেকটো কাটিব লাগিব আৰু এয়া চাওক ধুনীয়া এটা কেক অৰ্ডাৰ কৰিছিলোঁ কেকটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব মোৰতো বহুতেই ধুনীয়া লাগিছে কেকটো ইমান ধুনীয়াকৈ গায়ত্ৰী বাই কেকটো বনাই দিছে চ' এতিয়া আমি কেক মানে কাটিম ছোৱালীজনীৰ চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব তেতিয়াহে ভাল পাব ধুনীয়াকৈ সেলিব্ৰেশন কৰিলো এতিয়া আমাৰ ফুচকা ৰাখিছো আজিৰ আইটেমত আপোনালোকক দেখাইছো সো বলক এতিয়া ফুচকা টেষ্ট কৰো কেনেকুৱা বনাইছে বনি আছে ভিডিও না এয়া আমাৰ এটা ফুচকা ৰাখিছো সকলোৱে আহি খাব যোনে যিমান খাব পাৰে তেনেকুৱাকে সো এতিয়া ময়ো খালে কিছু মানে এটা মই অকমান টেস্ট কৰিলো কেনেকুৱা হৈছে দিজিয়ে বাতি দিজিয়ে ভাল লাগছে না মামি বঢ়িয়া আছে নাখায় बहुत टेस्टी है जला टेंगा एकदम परफेक्ट
কাজলি জবা দুসো অল্প গানটা কেনেকুৱা হৈছে ফুচকা খোৱা মজা আছে খোৱা আৰু আজিৰ প্ৰগ্ৰামত কি আইটেম আছিল সেইখিনি আপোনালোকক অকমান দেখাই দিওঁ এয়া ফ্ৰাইড ৰাইচ আছিল আৰু লগত এয়া দালি সকলোবিলাক খোৱা লোৱা দেউতাই বনাইছিল দেউতাই বহুত টেষ্টি খানা বনাব পাৰে দেউতাৰ হাতৰ এটা ৰেচিপি অলৰেডি মই আগত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ মাছৰ কালিয়া যদি কোনোবাই চোৱা নাই চাব পাৰে আৰু এয়া হৈছে চাওক মটন কাৰী বহুতে টেষ্টি হৈছিল আৰু যিমান মানুহে খাইছে সকলোৱে খোৱাটো বহুত ভাল হোৱা বুলি কৈছে এয়া হৈছে পনীৰ আৰু এয়া হৈছে ড্ৰাই ভাজা আৰু আছে আৰু আপোনাৰ কণীৰ এগ কাৰী আছে এয়া এগখিনি এতিয়ালৈকে দেউতাই ফ্ৰাই কৰা নাই আৰু লগতে আছিল পায়স পাপৰ ভাজা সেইখিনি আপোনালোকক দেখুওৱা নহ'ল মানে ভিডিঅ' কৰা নহ'ল মই মুখেদিয়ে কৈ দিলোঁ আৰু দেউতাই আমাৰ বহুত ধুনীয়া খোৱা বনাব জানে সেইকাৰণে দেউতাকে বনাব দিছোঁ চ' যদি দেউতাৰ কোনো হাতৰ ৰেচিপি মাছৰ কালিয়াটো কোনোবাই চোৱা নাই মই ডেছক্ৰিপশ্যন লিংকত দি দিম আপোনালোকে চাই ল'ব আৰু এইফালে মানুহ ধুনু আহিছে
চকুৰে আঁচুতীয়া বাটেৰে শুকুলাই জাক দাৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা আঁচলখনে মাতে আউসীত জোনাককে মই চমকো উশাহৰে গহনক তোমাৰে ছবিতে আবিৰ খানো ভাল পাইছে তাতে মিউজিক মানে ৰাইমছৰ মিউজিকবিলাক বাজি থাকে তাই বজাই থাকে আৰু কেইটামান গিফ্ট আছে এইকেইটা পুতলা কেইটামান উঠিছে চ' এয়ে আছিল তাইৰ বাৰ্থডে গিফ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আগলি বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰেনো টিপচি নিচুকনি গিজুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগানতে আউজিলে হিৰত হাগেনে চিকুনে সোণটোপনি তোমাৰ মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহক বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বোৱালা প্ৰেমৰ